যে আপুনি ৰাতিপুৱা শুই উঠি প্ৰথমে কি কৰে? বহুতে মোবাইল চায়, কোনোবাই চাহ বা কফি খায়, কিন্তু কিছুমান মানুহৰ দিনটো আৰম্ভ হয় এগিলাচ পানীৰে। কিন্তু প্ৰশ্নটো হৈছে, ৰাতিপুৱা খালী পেটত পানী খোৱাটো সঁচাকৈ শৰীৰৰ বাবে উপকাৰী নে? ইয়াৰ ফলত হজম শক্তি বৃদ্ধি হয় নে? কোষ্ঠকাঠিন্য কমি যায় নেকি? ছাল ভাল হয় নেকি? ৰাতিপুৱা পানী খালে ওজন কমাবলৈ সহায় কৰে নেকি? আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবোৰ কথা সহজ ভাষাত জানিম আৰু শেষত জানিম ৰাতিপুৱা পানী কেনেকৈ আৰু কিমান খাব লাগে আৰু কোন লোকসকলে সাৱধান হ'ব লাগে। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰি। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি আগৰ পৰাই ছাবস্ক্ৰাইব কৰি লৈছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। নম্বৰ 1, ৰাতিপুৱা পানী খালে শৰীৰ হাইড্ৰেট হয়। আমি ৰাতিপুৱা কেইবা ঘণ্টা পানী নোখোৱাকৈ থাকোঁ। সেই সময়ত শ্বাস প্ৰশ্বাস আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰে কিছুমান পানী হেৰুৱায়। সেয়েহে ৰাতিপুৱা উঠি পানী খোৱাটো আমাৰ দৈনিক ফ্লুইড ইনটেক আৰম্ভ কৰাৰ এটা সহজ উপায়। পৰ্যাপ্ত পানী খোৱাটো শৰীৰৰ স্বাভাৱিক কাম কাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। শৰীৰ হাইড্ৰেট থাকিলে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ, মগজুৰ কাম কাজ আৰু অন্যান্য স্বাভাৱিক সাইকোলজিকেল ফাংচন চলি থাকিবলৈ সহায় কৰে। নম্বৰ 2, শৰীৰক সতেজ অনুভৱ কৰাত সহায় কৰিব পাৰে। ৰাতিপুৱা উঠি যদি আপোনাৰ শৰীৰত পানীৰ অভাৱ থাকে তেন্তে পিয়াহ, মুখ শুকান হোৱা, ভাগৰুৱা অনুভৱ বা মূৰ ঘূৰোৱা আদি লক্ষণ দেখা দিব পাৰে। যে পানী খালে সেই হাইড্ৰেশ্যন কমোৱাত সহায় কৰিব পাৰে। অৰ্থাৎ ৰাতিপুৱা পানী খোৱাৰ এটা ডাঙৰ লাভ হৈছে শৰীৰক পুনৰ হাইড্ৰেট কৰা। কিন্তু মনত ৰাখিব, পানী কোনো মেজিক এনাৰ্জি ড্ৰিংক নহয়। আপুনি যদি ভালদৰে হাইড্ৰেট হৈ আছে তেন্তে কেৱল ৰাতিপুৱা পানী খালেই হঠাৎ অসাধাৰণ শক্তি লাভ কৰিব বুলি আশা কৰিব নালাগে। নম্বৰ 3, হজম প্ৰক্ৰিয়াত পানীৰ ভূমিকা আছে নেকি? পানী আমাৰ পাচন প্ৰক্ৰিয়াৰ বাবে গুৰুত্বপূৰ্ণ। শৰীৰত পৰ্যাপ্ত ফ্লুইড থাকিলে স্থল কোমল হৈ থাকিবলৈ সহায় কৰিব পাৰে। সেয়েহে যিসকল মানুহে পৰ্যাপ্ত পানী নাখায় তেওঁলোকৰ কোষ্ঠকাঠিন্যৰ সমস্যা হ'ব পাৰে। কিন্তু এটা কথা স্পষ্ট, খালী পেটত পানী খালেই হজম শক্তি বহুগুণে বৃদ্ধি হয় বুলি নিশ্চিত কোনো বৈজ্ঞানিক প্ৰমাণ নাই। মূল কথাটো হৈছে দিনটোৰ ভিতৰত পৰ্যাপ্ত ফ্লুইড গ্ৰহণ কৰা। নম্বৰ 4, কোষ্ঠকাঠিন্যৰ ক্ষেত্ৰত পানীয়ে কেনেদৰে সহায় কৰে? আপোনাৰ যদি পানী কম খোৱাৰ অভ্যাস থাকে তেন্তে পানীৰ পৰিমাণ বৃদ্ধি কৰিলে কোষ্ঠকাঠিন্য কমোৱাত সহায় হ'ব পাৰে। ৰাতিপুৱা পানী খোৱাটো যে সেই দৈনিক অভ্যাসৰ এটা অংশ হ'ব পাৰে। কিন্তু কেৱল পানী খোৱাটো যথেষ্ট নহয়। তাৰ লগতে ফল মূল, শাক পাচলি, ফিভাৰ ৰিচ ফুড আৰু নিয়মিত চাইকেল এক্টিভিটিও গুৰুত্বপূৰ্ণ। নম্বৰ 5, যে পানী খালে কিডনীৰ বেমাৰ হয় নেকি? আপোনাৰ কিডনীয়ে শৰীৰৰ ৱাষ্ট প্ৰডাক্টছ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰিবলৈ কাম কৰে। পৰ্যাপ্ত পানী খোৱাটোৱে এই প্ৰক্ৰিয়াত সহায় কৰে। বিশেষকৈ কিডনীত পাথৰ প্ৰতিৰোধৰ ক্ষেত্ৰত পৰ্যাপ্ত ফ্লুইড ইনটেক গুৰুত্বপূৰ্ণ। পানী খালে শৰীৰত ইউৰিন আৰু ডেলয়েট হৈ থাকিব পাৰে। শৰীৰ হাইড্ৰেট হৈ থাকিব পাৰে, যাৰ ফলত কিছুমান ক্ষেত্ৰত পাথৰৰ গঠনৰ সম্ভাৱনা কমাবলৈ সহায় কৰে। কিন্তু যদি আপোনাৰ কিডনী বা হাৰ্টৰ ৰিলেটেড কোনো বিশেষ সমস্যা আছে তেন্তে নিজে অত্যাধিক পানী খাব নালাগে। নম্বৰ 6, পানী খালে ওজন কমি যায় নেকি? এইটো এটা অদ্ভুত প্ৰশ্ন। যে কেৱল ৰাতিপুৱা পানী খালে যে আপোনাৰ শৰীৰৰ চৰ্বি কমি যাব সেয়া নহয়। কিন্তু পানী এটা ল' কেলৰি ড্ৰিংক। সেয়েহে যদি আপুনি চেনিযুক্ত ছফ্ট ড্ৰিংক, চুগাৰ বেভাৰেজ বা অত্যাধিক কেলৰি থকা জাতীয় বস্তু খায় তেন্তে পানীয়ে মুঠ কেলৰি ইনটেক কমাবলৈ সহায় কৰিব পাৰে। অৰ্থাৎ পানী নিজে ফেট বাৰ্ণাৰ নহয়, কিন্তু হেল্থি লাইফষ্টাইলৰ এটা গুৰুত্বপূৰ্ণ অংশ। নম্বৰ 7, ছালৰ বাবে পানী কিমান গুৰুত্বপূৰ্ণ? বহুতে কয় ৰাতিপুৱা পানী খালেই ছাল একেবাৰে গ্ল'য়িং হৈ যাব। এই দাবীটো অলপ সাৱধান হ'ব লাগে। পৰ্যাপ্ত পানী খোৱাটো ডিহাইড্ৰেশ্যনৰ এৰাই চলাবলৈ সহায় কৰে আৰু শৰীৰৰ স্বাভাৱিক কাম কাজৰ বাবে প্ৰয়োজনীয়। কিন্তু কেৱল পানী খালেই এচেন বা পিগমেণ্টন বা সকলো স্কিন প্ৰব্লেম ভাল হৈ যাব বুলি আশা কৰিব নালাগে। ছাল সুস্থ ৰাখিবলৈ পানীৰ লগতে বেলেন্স ডায়েট বা
ভাল টোপনি বা ছান প্ৰডাকশ্যন বা স্কিন গুৰুত্ব আছে। নাম্বাৰ 8, ৰাতিপুৱা কিমান পানী খাব। এতিয়া আহক আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো লৈ যে ৰাতিপুৱা ঠিক 1 লিটাৰ পানী খাব লাগিব বা উঠিয়েই 2 পৰা 3 লিটাৰ পানী খাব লাগিব। এনে কোনো ফিক্স ৰুলছ সকলো মানুহৰ বাবে প্ৰযোজ্য নহয়। আপোনাৰ বয়স, আপোনাৰ শাৰীৰিক কাম, বতৰ, খাদ্যাভ্যাস আৰু স্বাস্থ্যৰ ওপৰত ফ্লুইড ৰিকুৱাৰমেণ্ট নিৰ্ভৰ কৰে। সাধাৰণ গাইডলাইন হিচাপে বহু NHS গাইডলাইনছে দিনটোত প্ৰায় 6 পৰা 8 গিলাচ ফ্লুইড লোৱাৰ কথা কয়। কিন্তু এইটো কেৱল এটা সাধাৰণ গাইড বা সকলোৰ প্ৰয়োজনৰ একে নহয়। গৰম বতৰ বা চাইকেল এক্টিভিটি বেছি হ'লে অধিক ফ্লুইড লাগিব পাৰে। সেয়েহে জোৰকৈ একেলগে বহুত পানী নাখাই দিনটোৰ ভিতৰত নিয়মিত পানী খোৱাটো অত্যাধিক গুৰুত্বপূৰ্ণ। নাম্বাৰ 9, যে খালী পেটত পানী খোৱা সময়ত কি সাৱধান হ'ব লাগে। পানী স্বাস্থ্যকৰ হ'লেও বেছি পানী মানে বেছি স্বাস্থ্য নহয়। একেলগে অতিৰিক্ত পানীৰ পৰিমাণ আৰু যদি প্ৰয়োজন নাই, পিয়াহ লাগিলে পানী খাব লাগে আৰু দিনটোৰ ভিতৰত বেছি ফ্লুইড গ্ৰহণ কৰিব বা পানী খোৱাৰ যদি আপোনাৰ ডক্টৰৰ ডিহাইড্ৰেশ্যনৰ লক্ষণ থাকে, ডিজিজ বা হাৰ্ট ফেইলিয়াৰ বা আন লৈ পানী খোৱাৰ সমস্যাৰ বাবে পানীৰ পৰিমাণ সীমিত কৰিবলৈ কৈছে। হেল্থি ৱাটাৰ ৰুটিন, অৰ্থাৎ ডক্টৰৰ পৰামৰ্শ ৰাতিপুৱা পানী খোৱাৰ কিছুমান ৰুটিন তলত দিয়া হ'ল। এটা সহজ ৰুটিন। শুই উঠাৰ পিছত প্ৰথমে অলপ সময় লওক, তাৰ পিছত স্বাভাৱিকভাৱে 1 গিলাচ পানী খাব পাৰে। ইয়াৰ পিছত আপোনাৰ দৈনিক কাম আৰম্ভ কৰক। দিনটোত নিয়মিত পানী খাব। অত্যাধিক চুগাৰ ড্ৰিংকছৰ সলনি আপুনি বেছি পানী খালেই ভাল। আৰু গৰমৰ বতৰত এক্সাৰচাইজ কৰাৰ সময়ত শৰীৰে হেৰুওৱা ফ্লুইড পূৰণ কৰিবলৈ অধিক পানী খাব লাগে। আপুনি এই 5টা ভুল কেতিয়াও নকৰিব। ভুল নম্বৰ 1, খালী পেটত পানী খালে সকলো ৰোগ ভাল হয় বুলি বিশ্বাস নকৰিব। ওজন কমাবলৈ কেৱল পানীৰ ওপৰত নিৰ্ভৰ নকৰিব। 3 নম্বৰ, একেলগে বহু লিটাৰ পানী খোৱাৰ প্ৰয়োজন নাই। পিয়াহ নালাগিলেও জোৰকৈ অত্যাধিক পানী খাব নালাগে। 5 নম্বৰ, কিডনী বা হাৰ্টৰ প্ৰব্লেম থাকিলে নিজৰ ইচ্ছামতে পানী খোৱাৰ প্ৰয়োজন নহয়। ডক্টৰৰ পৰামৰ্শ লৈ পানী খাব লাগে। গতিকে বন্ধুসকল, ৰাতিপুৱা খালী পেটত পানী খোৱাৰ আটাইতকৈ ডাঙৰ আৰু বাস্তৱিক লাভটো হৈছে শৰীৰক হাইড্ৰেট কৰি ৰখা। পানী ডিজেশ্যন বা কিডনী ফাংচন আৰু সামগ্ৰী শৰীৰৰ স্বাভাৱিক কাম-কাজৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু মনত ৰাখিব, পানী কোনো মেজিক মেডিচিন নহয়। সুস্থ থাকিবলৈ পানীৰ লগতে ভাল খাদ্য, নিয়মিত এক্সাৰচাইজ, পৰ্যাপ্ত টোপনি আৰু স্বাস্থ্যকৰ লাইফষ্টাইলো প্ৰয়োজন আছে। আপুনি যদি ৰাতিপুৱা পানী খোৱাৰ অভ্যাস কৰিছে, তেন্তে কমেণ্টত লিখক, মই প্ৰতিদিনে পানী খাওঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, পৰিয়ালৰ মানুহৰ সৈতে শ্বেয়াৰ কৰক আৰু এনে সহজ স্বাস্থ্য তথ্যৰ চেনেলটো ছাবস্ক্ৰাইব